নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। চবফালে খালি বিতৰ্ক এটাৰ পিছত এটা হৈ আছে। অৱশ্য এই গৰু চুৰিৰ বিতৰ্কৰ মাজত আৰু এটা বিতৰ্ক আহি পালেহি। এয়া হ'ল কি, আপোনালোকে ইতিমধ্যে গম পায়, সংবাদ মাধ্যমত ওলাইছেই, কিন্তু খুব বেছি চৰ্চালৈ অহা নাই। সেইকাৰণে মই ইছ্যুটো আপোনালোকক আজি উত্থাপন কৰিবলৈ গৈ আছিলোঁ আৰু ভিডিঅ' শেষলৈকে আপোনালোকে চাব। এয়া হ'ল ৰিণিকী ভূঞা ডাঙৰীয়ানীৰ বিৰুদ্ধে, অৰ্থাৎ মুখ্যমন্ত্ৰীৰ স্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছৰ সভানেত্ৰী, অসম প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানী এটা অপবাদ আনিছে বুলি আপোনাৰ ৰিণিকীয়ে ক'ব খুজিছে। এয়া হ'ল যে কামাখ্যাৰ মন্দিৰ আৰু মৃত্যুঞ্জয়ৰ মন্দিৰৰ পৰা, এই দুটা হেৰিৰ পৰা নাকি তেওঁ ৰিণিকী ডাঙৰীয়ানী তেওঁ ধন সংগ্ৰহ কৰে, যিটো নেকি অবৈধ কিবা কিবি কৈছে এনেকুৱা। কাৰণ ডিব্ৰুগড় এটা কংগ্ৰেছৰ সভাতে তেওঁ ক'লে আৰু ইতিমধ্যে সেইটো পেপাৰে চেপাৰে ওলাইছেই। তো কথাটো হ'ল যে যদি সঁচাকৈ সেইটো হৈছে, এয়াতো তেতিয়াহ'লে আমাৰ সনাতনী যি পৰম্পৰা বা সনাতনী ধৰ্মৰ বিৰুদ্ধে গৈ আছে। কিন্তু আমাৰ বিশ্বাস যে মুখ্যমন্ত্ৰীৰ পত্নী ডাঙৰীয়ানী এই ধৰণৰ ভুল কেতিয়াও নকৰে, এই মুহূৰ্তত নকৰে। হয়, তেওঁক লৈ বিভিন্ন ধৰণৰ বিবাদ চিবাদ হৈ আছে, সম্পত্তি অমুক তমুক বহুত কিবা কিবি হৈ আছে। তো এইটো আমি খুব বেছি গভীৰলৈ নাযাওঁ। তো ইতিমধ্যে এই ধৰণৰ টুলুঙা বক্তব্যৰ কাৰণে ৰিণিকী ভূঞা ইতিমধ্যে আমাৰ বৰঠাকুৰ বাইদেউৰ ওপৰত মানহানি কেছ গোচৰ কৰিছে আৰু ইয়াৰ শুনানি 18 আগষ্ট। তো 18 আগষ্ট আদালতে কি সিদ্ধান্ত দিয়ে এইটো 18 আগষ্টে গম পাম, আমি এতিয়াৰ পৰা ক'ব নোৱাৰিম। কিন্তু কথাটো হ'ল যে যদি মোৰ ভুল নহয়, ইয়াৰ আগতো পাৰ্লামেণ্টত বিজেপিৰ একজন অসমৰ সাংসদে সুধিছিলে, মোৰ বোধেৰে এইটো পল্লৱ লোচন দাসে আছিলে, কিবা এটা কুৱেশ্যন সুধিছিলে পাৰ্লামেণ্টক যে অসমত কোন কোন কোম্পানী ছাবচিডি পাইছে বা অসমৰ এই ডেভেলপমেণ্টৰ কাৰণে ক'ত কি ধৰণে ছাবচিডাইজ কৰা হৈছে, সেই সন্দৰ্ভত কুৱেশ্যনটো সোধাত তো ওলাই গ'ল, তাত দেখা গৈছে ৰিণিকী বাইদেউৰ নাম সাঙুৰ খাইছে, তেওঁৰ যোনটো বিজনেছ ষ্টাব্লিছমেণ্ট আছে। তো সেইটো লৈ গৌৰৱ গগৈ ডাঙৰীয়া বহুত হুলস্থুল কৰিলে আৰু সেইটোৰ ওপৰতো কিন্তু ইতিমধ্যে ৰিণিকীয়ে আপোনাৰ কেছ ৰুজু কৰিছে, মানহানি কেছ কৰিছে। এই মানহানি কেছ কি হ'ল নহ'ল আমি নাজানো এতিয়ালৈকে, কিন্তু খুব বেছি ষ্ট্ৰং ইছ্যু যদি হোৱা হ'লে আজি কিন্তু গৌৰৱ গগৈ কেতিয়াও এৰি নিদিয়ে আৰু ইয়াৰ এটা শেষ নিশ্চয় হ'লে হয়। কাৰণ বহুদিন গেপ হৈ গৈছে, এই ইছ্যুটো কিন্তু আহি পোৱাহি নাই। তো আপুনি কাৰোবাক ব্লেম কৰিব পাৰে যে আপুনি অবৈধ কাম কৰিছে, আপুনি ইলিগেল কাম কৰিছে, কিন্তু আপুনি ইষ্টাব্লিছ কৰিব লাগিব। কংগ্ৰেছৰ যোনটো টেকনিকেল ভুল মই কৈ আছোঁ, আজি অসমৰ যোনটো পৰিৱেশ, এইটো আপোনাৰ এই গৰু কেলেংকাৰী বা গৰু চুৰি বুলি যিটো গৰু চুৰ বুলি কোৱা হৈছে এইটোৱেই হওক, বা হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকীৰ কথাই হওক, এই যে যিটো মাহল আজি ধৰি লওক কংগ্ৰেছ ধৰি লওক পাৱাৰত আছে আৰু বিজেপি অপজিশ্যনত আছিলে, তেনেকুৱা সময়ত কিন্তু একচুৱেলি বিজেপিৰ কাৰণে একদম ছলিড মেটেৰিয়েলছ 26ত উইন কৰাৰ কাৰণে। কিন্তু কংগ্ৰেছ বহু বছৰ, প্ৰায় 60 বছৰ আপোনাৰ গাদীত থাকি 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 এনেকুৱা এটা হৈ গ'ল ন, অপজিশ্যনত যদি থাকেও বা তেতিয়াও ভাবি লয় যে না, আমি অপজিশ্যনত নাই, আমি ৰুলাৰ, আমি শাসন কৰি আছোঁ। এটা অদ্ভুত তেওঁলোকৰ মাইণ্ডছেট হৈ আছে। আৰু বিজেপিৰ ফালৰ পৰা তেওঁলোকক শিকিবলৈ আছে যে একচুৱেলি অপজিশ্যনত থাকিলে কি ধৰণে ৰোলটো প্লে কৰিব লাগে। গতিকে তেওঁলোকে এইবিলাক কৰিব নাজানে। কিন্তু যদি ৰাজনীতিৰ ভাষাত কওঁ, ইটছ মষ্ট পলিটিকেল ভাৰ্টাইল, ফাৰ্টাইল লেণ্ড ফৰ কংগ্ৰেছ 2026ত অহাৰ কাৰণে। কিন্তু তেওঁলোকে 1%ও সেইটো ইউজ কৰিব পৰা নাই। কাৰণ গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ এতিয়ালৈকে গামোচা লোৱা, সভাপতি হোৱাৰ এই প্ৰক্ৰিয়াটো এতিয়ালৈকে শেষ হোৱাহি নাই। জুলাই মাহ আহি পালেহি। এইখিনিতে মোৰ মনত পৰিছে আপোনাৰ মীৰা বৰঠাকুৰটো বাৰু ঠিক আছে, আৰু অলপ তলৰ খাপৰ নেত্ৰী, কিন্তু এই CPM-ৰ নেত্ৰী বৃন্দা কাৰাত, যিজন প্ৰকাশ কাৰাতৰ গতিকে পৰিবাৰবাদ কংগ্ৰেছ নহয়, এইটো এই CPM-তো আছে। তো তেওঁৰ পত্নী নেত্ৰী, তো তেওঁ এটা অপবাদ দিছিলে হেৰিৰ ওপৰতে। অপবাদ সঁচা মিছা এইটো পিছৰ কথা,
যে ৰামদেৱ বাবাৰ যি প্ৰডাক্টত নাকি গৰুৰ হেৰি চৰ্বি আছে, হাড্ডি আছে, আগৰুম বাগৰুম কিবা কিবি হয়তো থাকিবও পাৰে, হয়তো সেইটো ফেক্টৰীত কাম কৰা কোনো শ্ৰমিকৰ পৰা তেওঁ জানিছিলে, কিন্তু তেওঁ আহি এইটো ফ'কাছ কৰি দিলে। ফ'কাছ কৰি দিয়াৰ লগে লগে গোটেই ভাৰতবৰ্ষৰ CPM-ৰ অফিচত সন্মুখত মানে বিক্ষোভ প্ৰদৰ্শন, হাংগামা, পূৰা হুলস্থুল হ'ল। কিন্তু এইটো ইষ্টাব্লিছ কৰিব নোৱাৰিলে, কাৰণ টেকনিকেল ভুলবিলাক কি হয় অপজিশ্যনৰ, আপুনি ডকুমেণ্টছটো আগতে গোটাই ল'ব লাগে। ডকুমেণ্টছ গোটাই লোৱাৰ পিছত আপুনি আপোনাৰ মানে বন্দুকত গুলি ভৰাই ল'ব। গুলি নভৰাকৈ এনেই বাচ্চাৰ গুলি মানে বন্দুকৰ নিচিনা এনেকৈ ঠাই দেখাই থাকিলে কোনো কাম নহ'ব। তো গতিকে বৃন্দা কাৰাটৰ এইটো ভুল হৈছিলে। তো বৃন্দা কাৰাত যেতিয়া লেবৰ ৰিপৰ্ট লেবলৈ গ'ল, আপোনালোকে জানে যে এণ্টায়াৰ মিছনেৰী চৰকাৰৰ চাথ দি আছে, তেতিয়া সেই যোনটো মানে সঁচা ৰিপৰ্ট, সঁচাটো মানে মিছা হৈ গ'ল। আৰু ৰামদেৱ বাবা যোনটো ৰিপৰ্ট ওলাইছে যে না এইটো ইয়াত কোনো ধৰণৰ একেবাৰে নিৰামিষ গোটেই মেডিচিন মানে হাৰ্বেল প্ৰডাক্ট, সেইটো তেওঁ ফচিছিলে। হয়তো তেনেকুৱা ঘটনা ইয়াতো ৰিপিট হ'বলৈ গৈ আছে, কাৰণ কামাখ্যা মন্দিৰৰ লগত এটা চেণ্টিমেণ্ট অসমৰ মানুহ, গোটেই ভাৰতবৰ্ষৰ মানুহ কিন্তু সোমাই আছে। গতিকে মীৰা বৰঠাকুৰ তেওঁৰ হাতত ঢেৰ ইছ্যু আছে, আৰু তেওঁৰ এটা ডাঙৰ বেমাৰ হ'ল তেওঁ সদায় মানে মিডিয়াৰ সন্মুখত জিলিকি থাকিব বিচাৰে। তো গতিকে এইবিলাক মানে ভুল ধাৰণা। আৰু এই চিটুৱেশ্যনটো এনেকুৱা হ'ল যে হিন্দী ফিল্মত চাব, যিটো ভিলেন থাকে, হয় হিৰোৰ মা বা হিৰোৰ ভনী বা ভাইটি, কোনোবাই মানে এই যে ভিলেনজনক মানে যি নাকি ধৰ্মাত্মা থাকে, ইমান দিন এটা ভাল ইমেজ লৈ ছ'চাইটিত ফুৰি আছিলে, তাৰ যেতিয়া দুৰ্নীতিটো গুচি মানে গম পাই যায়, তেতিয়া ক'লে অ' তুমি इतना दिन धर्मात्मा बन के घूम रहा था, तुम तो शैतान है, जल्लाद है, रावण है, अभी थाने में जा रहा हूँ तुम्हारा शिकायत करने के लिए। এই ডায়লগটো মাৰি যেতিয়া গৈ থাকে, আপোনালোকে চাব প্ৰায় হিন্দী ফিল্মত তাক গাড়ীৰে খুন্দিয়াই দিছে, কোনোবাই গুলিয়াই দিছে, এই ধৰণে মাৰি দিয়ে। তো হিন্দী ফিল্মৰ পৰাতো কমচে কম মীৰা বৰঠাকুৰ এইবিলাক শিকিব লাগে বা কংগ্ৰেছে শিকিব লাগে। যেতিয়ালৈকে আপোনাৰ হাতত কনক্ৰিট তথ্য নাহে, আপুনি এই ধৰণৰ বক্তব্য আগবঢ়োৱাটো উচিত নহয়। এতিয়া হয়, মইতো আৰু কোৰ্টৰ ঊৰ্ধত নহয়, কোৰ্টে ফাইনেল কৰিব, কাৰণ এই ক্ষেত্ৰতো হয়তো ৰিণিকীৰ জিকি যোৱাৰ সম্ভাৱনা আছে, কাৰণ গৌৰৱ কিন্তু ইতিমধ্যে এই বিষয়টোক লৈ খুব বেছি তৎপৰতা আৰু দেখুওৱা নাই। অৱশ্যে মানে হাইকোৰ্টে কৈছে যে আৰু কোনো ধৰণৰ টিপ্পনী কৰিবলৈ মানা কৰিছে, ষ্টেটাছকো মেইনটেইন কৰিবলৈ কৈছে, কিন্তু এতিয়া মানে এই মুহূৰ্তলৈকে আমাৰ হাতত কিন্তু কোৰ্টৰ ফাইনেল এইটো যে মানহানি কেছ হৈছিলে তাৰ কিন্তু কোনো আমি এতিয়ালৈকে ৰিজাল্ট পোৱা নাই। তো গতিকে মানে কংগ্ৰেছ মানে এইটো আৰু এটা হিন্দী ফিল্ম নাছিলে জানো, মানে মুংগিৰি লাল কি হাচিন সপনে, তেনেকুৱা হৈ আছে। তো তেওঁলোকে ভাবি আছে, মই মানে এটা অদ্ভুত কাৰবাৰ দেখিছোঁ, তেওঁলোকে ভাবিছে কি যে নাই এতিয়াতো কেছখন ৰুজু হৈ গ'ল, কোৰ্টলৈ গুচি গ'ল, এতিয়া হিমন্ত বিশ্ব শৰ্মা যদি গোটেই কোৰ্ট চৰ্ট পুলিচ চব মেনেজো কৰি লয় তেতিয়া একো নাই, কাৰণ 26তো আমি আহি আছোঁ, 26ত আহিলে তেতিয়ালৈ ফাইলখন আকৌ অ'পেন কৰিম, আৰু অ'পেন কৰাৰ লগে লগে ৰিণিকী ভূঞা আৰু হিমন্ত বিশ্ব শৰ্মা দুটাই জেললৈ যাব, আৰু গোটেই যি সম্পত্তি আছে গোটেই আমি কংগ্ৰেছে এই সম্পত্তিবিলাক ভাগ বতৰা কৰি লৈ ল'ম। কিন্তু যোৱা 11 বছৰ আমি দেখিছোঁ যে পলিটিক্সটো ইমান ইজি নহয়। আৰু এটা কথা মনত থ'ব লাগে কংগ্ৰেছৰ মানুহখিনি, যে বিজেপি ভাল বেয়া সেইটো পিছৰ কথা, কিন্তু তেওঁলোকে 24/7 তেওঁলোকে কিন্তু কাম কৰে, মানে পাৱাৰত তিষ্ঠি থকাৰ কাৰণে। আৰু য'ত পাৱাৰত আহি পোৱা নাই তাতো যেনেকৈ য'ত পাৱাৰত অলৰেডি আছে তাতো যেনেকৈ 24/7 কাম কৰে পাৱাৰত থকাৰ কাৰণে, য'ত পাৱাৰত অহা নাই তাতো কিন্তু ছেইম ফৰ্মুলাত তাহাঁতি কাম কৰে। আৰু তেওঁলোকে ভাবিছে, কংগ্ৰেছে ভাবি আছে, মীৰা বৰঠাকুৰে ভাবি আছে যে না 26 আহি পাব, আমি ঘৰৰ পৰা জানুৱাৰী মাহত ওলাম, আৰু অসমৰ ৰাইজ মানে একদম সাজু হৈ আছে, লাইন লগাই ধমাধম কংগ্ৰেছক ভোট দিব। এইটো মানে এটা কংগ্ৰেছৰ মানে হেৰি হ'ব, আৰু বহুত ডাঙৰ এটা প্লাণ্ডাৰ, এই মুংগিৰি লাল কি হাচিন সপনে। গতিকে কংগ্ৰেছৰ মুংগিৰি লাল কি হাচিন সপনে হয় নেকি এইটো 2026তো ক'ব, কিন্তু এতিয়া এই ধৰণৰ কোনো লক্ষণ পোৱা নাই যে 26ত তেওঁলোকে আহিব। যি ধৰণে কাম কৰিব লাগে তেওঁলোকে কৰিব পৰা নাই, ঢেৰ ইছ্যু আছে, ঢেৰ ইছ্যু একদম ৰেডিমেড হৈ আছে। যিবিলাক ইছ্যু বিজেপিয়ে পোৱা নাছিলে যেতিয়া কংগ্ৰেছ পাৱাৰত আছিলে, এতিয়া কিন্তু বিজেপি পাৱাৰত থকাৰ অৱস্থাত সিহঁতৰ যে ভ্ৰষ্টাচাৰ দুৰ্নীতি বহু আছে। এতিয়া মই সেইটো ক'ব খোজা নাই যে ৰিণিকী ভূঞা তাত দুৰ্নীতি কৰিছে বা এনেকুৱা হেৰি কৰিছে বুলি, মই সেইটো কাৰণে এইটো কোৰ্ট ডিচাইড কৰিব, কাৰণ সেই ৰণনীতিবিলাক কিন্তু কংগ্ৰেছ এজ এ হ'ল, আৰু তেওঁতো সভানেত্ৰী হয়, এতিয়া তেওঁ এটা ডাঙৰ ভুল কৰিছে। আৰু মই এটা বস্তু বুজি নাপাওঁ,
কাৰণ মীৰা বৰঠাকুৰৰ বেকগ্ৰাউণ্ড হ'ল তেওঁ জাতীয়তাবাদী আছিলে, পিছত তেওঁ বিজেপি হ'ল, তাৰপিছত তেওঁ এতিয়া সদ্যহতে কংগ্ৰেছৰ মানুহ, কংগ্ৰেছৰ নেত্ৰী। কিন্তু তেওঁ যেতিয়া বিজেপিত আছিলে তেওঁতো কমচে কম বুজি পাব লাগিছিলে নহয় যে বিজেপি কেনেকুৱা ধৰণৰ পলিটিকেল পাৰ্টি, তাৰ লগত কি ধৰণে ফাইট কৰিব লাগিব। তো সেইটো আমি যোৱা পাৰ্লামেণ্ট ইলেকশ্যনতো দেখিছোঁ যে যোনটো টেকনিকত ফাইট কৰিব লাগে সেইটো টেকনিকত ফাইট কৰিব পৰা নাই, খালি সপোনেই দেখি আছে। তো গতিকে কিবা মন্তব্য দিয়াৰ আগত উইদাউট এভিডেঞ্চ নোলোৱাকৈ আপুনি ইমান মানে চিফ মিনিষ্টাৰ বা চিফ মিনিষ্টাৰৰ পত্নীৰ ওপৰত এলিগেশ্যন অনোৱা, মানে এতিয়াতো এইটো গ'ল মানে ভৱিষ্যতে বাকী যে নেতাবিলাক আছে তেওঁলোক ভোটাৰ ৰাইজৰ ওচৰলৈ যাওক, তেওঁলোকৰ ঢেৰ কাম আছে, ৰাইজৰ প্ৰব্লেম আছে, প্ৰব্লেমটোক এড্ৰেছ কৰক। সেইটো নকৰি অকল ষ্টেটমেণ্ট দিয়া আৰু সেই মিডিয়াত জিলিকি থাকিলে কিন্তু আপুনি 2026-ত জিলিকি থাকিব নোৱাৰে, আৰু নিশ্চিতভাৱে কিন্তু আপোনাৰ বিজেপি আকৌ আহিব, আৰু সেইটোৰ কাৰণে কিন্তু অসমৰ ৰাইজ আপোনালোকক মাফ নকৰিব। অসমৰ যিখিনি ভোটাৰে বিজেপিক বিচৰা নাই 2026-ত, এই আপোনালোকৰ কাৰবাৰবিলাকত কিন্তু এনেকুৱা হৈছে তেওঁলোকে আল্টিমেটলি ঘূৰাই পকাই গৈ বিজেপিকে ভোট দিব। যি নহওক আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।